নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল জিকে মাইন আছামলৈ। বন্ধুসকল, মই আজি লৈ আহিছোঁ 10টা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন এনচাৰ, আৰু এই কুৱেশ্যন কেইটা হ'ল IPS বা IAS যিবিলাক ইণ্টাৰভিউ হয় তাৰ পৰা মই 10টা কুৱেশ্যন লৈ আহিছোঁ এই ভিডিঅ'টোৰ দ্বাৰাই। গতিকে প্ৰিয় বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মোৰ এই চেনেলটো যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। গতিকে আহক আপোনাৰ বহুমূল্য সময়খিনি নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, কি বস্তু ফাটিলে অলপো শব্দ নহয়? প্ৰতিটো প্ৰশ্নৰ লগে লগে আপোনাক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। যদি আপুনি উত্তৰটো জানে তেনেহ'লে আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গাখীৰ। হয় বন্ধুসকল, গাখীৰ ফাটিলে অলপো শব্দ নহয়। 2 নম্বৰ প্ৰশ্নটো হৈছে, যদি ৰাম হৰিৰ পিতৃ হয় তেনেহ'লে ৰাম হৰিৰ পিতৃৰ কি হ'ব? হয় বন্ধুসকল, প্ৰশ্নটো অকণমান মনোযোগ দি শুনিব। যদি ৰাম হৰিৰ পিতৃ হয় তেনেহ'লে ৰাম হৰিৰ পিতৃৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম হৰিৰ পিতৃৰ নাম হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে, ডিভোৰ্স বা তালাক। আপুনি নিশ্চয় গম পাইছে ডিভোৰ্স বা তালাক হোৱাৰ মূল কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিবাহ। হয় বন্ধুসকল, বিবাহে হ'ল ডিভোৰ্স বা তালাকৰ মূল কাৰণ। 4 নম্বৰ প্ৰশ্নটো হৈছে, 10 টকাত আপুনি কি বস্তু কিনিব যাতে আপোনাৰ ঘৰৰ এটা কোঠা ভৰ্তি হৈ যায়? অকণমান ভাবি চাওকচোন প্ৰিয় বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা দিয়া চলাই আৰু এডাল মম। হয় বন্ধুসকল, এটা দিয়া চলাই আৰু এডাল মম কিনি আপুনি ৰুমৰ ভিতৰত জ্বলাই দিয়ক, গোটেই পোহৰেৰে ভৰ্তি হৈ যাব। 5 নম্বৰ প্ৰশ্নটো হৈছে, যদি 8 সংখ্যাটোক আধা কৰা যায় তেনেহ'লে 0 আৰু 4ৰ বাহিৰে কি হ'ব? অকণমান ভাবি চাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3। আপুনি 8টোক সমানে দুভাগ কৰি দিয়ক, আপুনি পাব 3। 6 নম্বৰ প্ৰশ্নটো হ'ব, কি বস্তু ধোৱাৰ পিছত লেতেৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পানী। 7 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো বস্তু ৰ'দত শুকাব নোৱাৰি? অকণমান ভাবি চাওকচোন প্ৰিয় বন্ধুসকল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘাম। হয় বন্ধুসকল, ঘাম ৰ'দত শুকাব নোৱাৰি। 8 নম্বৰ প্ৰশ্নটো হৈছে, এইটো কি বস্তু যিটো আমি খাবলৈ কিনো কিন্তু খাব নোৱাৰোঁ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিছ বা থাল। 9 নম্বৰ প্ৰশ্নটো হৈছে, কুকুৰবোৰে কিয় ফেব্ৰুৱাৰী মাহতকৈ জানুৱাৰী মাহত বেছিকৈ ভুকে? বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন প্ৰিয় বন্ধুসকল। যদি আপুনি উত্তৰটো পাৰে তেনেহ'লে ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, কাৰণ ফেব্ৰুৱাৰী মাহতকৈ জানুৱাৰী মাহত বেছি দিন হয়। আজিৰ ভিডিঅ'ৰ শেষ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে, ইংলিছৰ এনেকুৱা কোনটো শব্দ আছে যিটো পঢ়িলে বা লিখিলে সদায় ৰঙেই হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰং। গতিকে প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এই চেনেলটোত যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।